সকলোৰে ভালেই, মোৰো ভাল। আজি বহুত দিনৰ পাছত এনেকৈ এটা ব্লগ দিছোঁ আৰু মই আজি ৰাতি ডিনাৰৰ কাৰণে কি বনাওঁ তাকে অলপমান আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই যাব। আৰু আজি বনাম মই চিকেনৰ ৰেচিপি। তাৰ কাৰণে এইখিনি দেখিছেনে, ব্ৰইলাৰ মাংস লৈ লৈছোঁ। আৰু তেনেহ'লে আপোনালোকে প্লিজ ভিডিঅ'টো শেষলৈকে চাই যাব। এখন গৰম হৈ গ'ল আৰু এতিয়া ইয়াত মই মিঠাতেল অলপমান দি দিছোঁ। আজি মই প্ৰথমতে আলুকেইডোখৰকৈ আগত ফ্ৰাই কৰি লৈছোঁ। মাংসখিনি পাছত বনাম। প্ৰথমতে আলুখিনিয়ে ফ্ৰাই কৰি ল'লোঁ। আজি অকণমান বেলেগকৈ বনাম বুলি ভাবিলোঁ। আলুখিনি আনকালে পাছত দিওঁ, কিন্তু আজি আগতে ফ্ৰাই কৰি লৈছোঁ। আৰু এয়া মোৰ আলুখিনি ফ্ৰাই হৈ গৈছে। আৰু এতিয়া মই এইখিনি এখন প্লেটত কাঢ়ি থৈ দিম। আৰু মই একেখন কেৰাহীতে এতিয়া মাংসখিনি বনাম। আৰু আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকক মই কেনেকৈ বনাওঁ। মই আপোনালোকক লোকেল চিকেনৰ ৰেচিপি ভিডিঅ' দিছোঁ, কিন্তু ব্ৰইলাৰ মাংসৰ ৰেচিপি দিয়া নাই। সেইকাৰণে আজি এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ। কেনেকুৱা পাই জনাব। আৰু এতিয়া মই হালধি দি দিলোঁ। আৰু এতিয়া মই ইয়াত দিম নিমখ। কেনেকৈ আছে আপোনালোকক দেখাইছোঁ বাৰু। আৰু এতিয়া মই ইয়াত জিৰা পাউডাৰ অলপমান দি দিছোঁ। আৰু এতিয়া মই দিম এয়া ৰেড চিলি পাউডাৰ। মই বেছি নাই দিয়া, অলপমানে দিছোঁ। বেছি দিলে পেটটো পুৰে। ৰেড চিলি ইমান ভাল নহয়, কাশ্মীৰী মিৰ্চ হ'লে ভাল। আৰু এতিয়া মই ইয়াত দি দিছোঁ অলপমান মিট মছলা। বেছি নাই দিয়া, অলপমানেই দিছোঁ। আমাৰ ঘৰত ব্ৰইলাৰ আৰু এতিয়া মই এটা সৰু চাইজৰ বিলাহী ইয়াত দি দিছোঁ। ঢাকনখন দাঙি চাইছোঁ, মাংসখিনিৰ পৰা তেল ওলাইছে, কিন্তু বিলাহীখিনি এতিয়া দিয়াৰ কাৰণে ভালকৈ সিজা নাই। আৰু মই এতিয়া আকৌ ঢাকন লগাই অলপ সময় সিজাই ল'ম।
আৰু এতিয়া ফ্ৰাই কৰি ৰখা আলুকেইডোখৰ ইয়াত দি দিলোঁ। আৰু এতিয়া মই মাংসখিনিত পানী দি দিছোঁ। পানী মই বেছি নাই দি অলপমানেই দিছোঁ, যিহেতু মই মাংসখিনি অলপমানেই গ্ৰেভি কৰিম, বেছি নকৰোঁ। আৰু এচিকুটমান হালধি ইয়াত দি দিছোঁ, জাষ্ট কালাৰটোৰ কাৰণে দিছোঁ, যিহেতু বগা বগা হৈ থাকিলে বেয়া লাগিব, সেইকাৰণে অকণমান হালধি ইয়াত দি দিলোঁ। আৰু মই ভালকৈ আকৌ লৰাই দিছোঁ। এতিয়া ইয়াতে মেইন ইনগ্ৰেডিয়েণ্ট খৰিচা, আৰু খৰিচাখিনি মই ইয়াত এতিয়া দি দিছোঁ।